বন্ধুসকল, আপুনি যদি এজন PM কিষাণ সম্মান নিধিৰ বেনিফিচিয়াৰী হয় তেতিয়া আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ দৰকাৰী, কিয়নো ইতিমধ্যে ঘোষণা হ'ল যে PM কিষাণৰ 15 নম্বৰ কিস্তিৰ টকাটো অক্টোবৰ মাহৰ শেষৰ ফালে দিব বুলি। আজি মই এইটো ভিডিঅ'ত জনাম যে কোনসকল কৃষকে PM কিষাণৰ 15 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ সময়ত 2000 টকা লাভ কৰিব আৰু কোনসকল কৃষকে একেলগে 4000 টকা লাভ কৰিব। এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আপুনি যদি এতিয়ালৈকে মোৰ এইটো ভিডিঅ'ত এটা লাইক কৰা নাই, লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক আৰু ভালকৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত PM কিষাণ বুলি মাৰি দিয়াৰ পাছত তলত যেটো লিংক আহি যাব pmkishan.gov.in, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে তিনিটা অপশ্যন পাই যাব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপুনি নতুনকৈ এপ্লাই কৰিব পাৰে। 2 নম্বৰটো eKYC, আপুনি যদি এতিয়াও eKYC কৰা নাই eKYC কৰিব পাৰিব। 3 নম্বৰটো নো ইউৰ ষ্টেটাছ, আপোনালোকে জাষ্ট নো ইউৰ ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে নো ইউৰ ষ্টেটাছ PM কিষাণ। ইয়াত আপোনাৰ ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে যে কেপচা কোডটো ইয়াত ফিল কৰি গেট ডাটাত ক্লিক কৰিব লাগিব। আৰু আপোনাৰ যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াব পৰা নাই, ইয়াত সোঁফালে দেখিবলৈ পাইছে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ দিয়ে। আপোনাৰ মোবাইলত দিয়াৰ পাছত এটা OTP আহিব, OTPটো ক্লিক কৰিলে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি লওঁ। কেপচাটো বহুৱাৰ পিছত গেট ডাটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে প্ৰথমতে ইলিজিবিলিটি ষ্টেটাছটো চেক কৰিব লাগিব। ইয়াত আপোনাৰ তিনিটা অপশ্যন ইয়েছ থাকিব লাগিব, লেণ্ড শেডিং ইয়েছ থাকিব লাগিব, eKYC ইয়েছ থাকিব লাগিব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট শেডিং ষ্টেটাছ ইয়েছ থাকিব লাগিব। এই তিনিটা ইয়েছ থাকিলেহে তেতিয়াহে আপুনি PM কিষাণৰ টকাটো লাভ কৰিব। আৰু ইয়াৰ তিনিটাৰ ভিতৰত আপোনাৰ কোনোবা এটা যদি এতিয়ালৈকে নো হৈ আছে তেতিয়াহ'লে সেইটো ইয়েছ কৰিব। ইয়েছ হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। ইয়াত দেখিবলৈ পাইছে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইল, ইয়াত আপুনি 13 নম্বৰ কিস্তিৰ ডিটেইলটো দেখিবলৈ পাইছে। ইয়াত আপুনি জাষ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে 14 নম্বৰলৈকে দেখুৱাইছে। ইয়াত 14 নম্বৰত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইল 14, ইয়াত আপোনালোকে 14 নম্বৰ কিস্তিৰ ডিটেইলটো দেখিবলৈ পাইছে। ইয়াত আপুনি সকলো বাকচ খালী দেখিবলৈ পাইছে। এইটো বাকচ তেতিয়াহে ফিল আপ দেখিবলৈ পাব যেতিয়া 15 নম্বৰ কিস্তিৰ টকাটো দিয়াৰ এসপ্তাহ 10 দিনমান আগত ইয়াত আপডেট হৈ যাব আৰু 15 নম্বৰ কিস্তিৰ ডিটেইলটো আহি যাব। এতিয়া কথাটো হ'ল যে কোনসকল কৃষকে 4000 টকা লাভ কৰিব। যিসকল কৃষকে এতিয়ালৈকে 14 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, সেইসকল কৃষকে 14 নম্বৰ আৰু 15 নম্বৰ কিস্তিৰ টকাটো একেলগে 4000 টকা লাভ কৰিব। আৰু যিসকলে 14 নম্বৰ কিস্তিৰ টকাটো পাইছে সেইসকলে কেৱল 15 নম্বৰ কিস্তিৰ টকাটোই পাব। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোত আৰু কিবা আপোনাৰ জানিবলৈ থাকিলে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো লাইক কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।